নমস্কাৰ। আজি ফেচবুকত দুটা কবিতা পঢ়াৰ সৌভাগ্য হ'ল। প্ৰথমটো নীলিম কুমাৰৰ ভাষা বিষয়ক লিখা এটা কবিতা আৰু দ্বিতীয়টো ৰঞ্জিত পাটগিৰিৰ সাংবাদিকসকলক লৈ লিখা কবিতা এটা। দুয়োটা কবিতাই অন্তৰ চুই যোৱাৰ মূল কাৰণটো হ'ল যে দুয়োটাই বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজৰ একোখন চিত্ৰ দাঙি ধৰিছে। নীলিম কুমাৰৰ কবিতাটোৱে সাম্প্ৰতিক সময়ৰ ভাষাৰ যে দুৰ্যোগ নামি আহিব পাৰে অসমীয়া ভাষালে, সেই কথা তাত প্ৰতিফলিত হৈছে আৰু সমাজৰ সঁচা কথাখিনি জনসাধাৰণ আৰু চৰকাৰলৈ লৈ যোৱাৰ যাৰ দায়িত্ব সাংবাদিকসকলৰ, সেই সাংবাদিকসকলক লৈ লিখা ৰঞ্জিত পাটগিৰিৰ কবিতাটোৱে যে সাংবাদিকসকলৰ বৰ্তমান সময়ৰ হাত ভৰি বন্ধা অৱস্থা এটা আৰু সামাজিক ক্ষেত্ৰখনত ক্ৰমাৎ তাৰমানে সাংবাদিকসকলক কিভাৱে উপস্থাপন কৰা হৈছে তাৰ প্ৰতিফলন আছে। বিশেষ কাৰণত মই আজি এই সময়ত আমাৰ শ্ৰদ্ধাৰ নীলিম কুমাৰৰ কবিতাটো পঢ়িব নোৱাৰিলো। মই ৰঞ্জিত পাটগিৰিৰ সাংবাদিকবোৰ মৰাৰ যোগ্য শীৰ্ষক কবিতাটো পাঠ কৰি দিছো। আপোনালোকে শুনক আৰু বুজক যে এজন অনুজে, এজন প্ৰতিভাৱান কবিয়ে কিভাৱে এই বৃত্তিটোৰ লগত জড়িত হৈ থাকি যি অনুভৱ কৰিছে, সেই অনুভৱখিনি কিন্তু আমাৰ বৰ্তমান সময়ত চৰকাৰ, সামাজিক অৱস্থাটো আৰু জনসাধাৰণে মানি লোৱা এই সকলোবোৰ অৱস্থাক কেন্দ্ৰ কৰি পেলাই তেওঁৰ কিন্তু অন্তৰৰ পৰা প্ৰকাশিত এই কবিতাটো। আৰু ৰঞ্জিত পাটগিৰিলৈ অশেষ শ্ৰদ্ধা জনাই তেওঁৰ কবিতাটো মই পাঠ কৰি দিছো। সাংবাদিকবোৰ মৰাৰ যোগ্য। এদিন মোৰ মৃত্যুৰ বাতৰিও কোনো কনিষ্ঠ সাংবাদিকে পৰিৱেশন কৰিব, যিদৰে আজি কৰি আছো লক্ষীনন্দন বৰা অথবা অতুলানন্দ গোস্বামী। পুৱা মোৰ 6 বজাত মৃত্যু হৈছে বুলি প্ৰচাৰ হলেই কোনোবাই কব সাংবাদিক যে আচলতে 8 বজাতহে বাকীবোৰ ব্ৰেকিং ফাৰ্ষ্ট নিউজ। সাংবাদিকৰ মৃত্যু হলে ৰজাঘৰত কি শোকৰ চাহ কৰে? বৰ বেছি নিয়ম মাফিক শোক প্ৰস্তাৱ দিয়ে, বৰ বেছি প্ৰেছ ক্লাবলৈ এবাৰ নশ্বৰ দেহ নিয়ে, বৰ বেছি কি আনুষ্ঠানিকতাৰ নামত 2-এখন শোকসভা স্মৃতিচাৰণ কৰিবলৈ যত শূন্য চকী। জুম বান্ধি ফুচফুচাই আলোচনা কৰিব নাপাতিবলগীয়া বহু কথা। 3টা ফ্লেট, হাউচিঙৰ প্ৰসংগ, কিছুৱে কব চন্দ্ৰপ্ৰসাদ বৰগোহাঁই, শিৱনাথ বৰ্মনৰ আদৰ্শ। সাংবাদিকৰ মৃত্যু মানেই বহুতৰ বাবে জঞ্জাল আঁতৰা। সাংবাদিকৰ মৃত্যু মানেই বহুতৰ বাবে সমাজৰ অপদাৰ্থ নোহোৱা হোৱা। মনে মনে সবেই কব ভাল হৈছে, ভালেই হৈছে, সাংবাদিকবোৰ মৰাৰেই যোগ্য। নাৰদৰ পৰা নেটিজেনলৈকে সাংবাদিক মানেই যেন কোলাহল, কণ্ডল, কূটনীতি। নেট অন কৰিলেই ফেচবুকত নটিফিকেশ্যন, সাংবাদিকৰ বিৰুদ্ধে সাধাৰণ জনতাৰ কত কিমান যে অবজেকশ্যন। সাংবাদিক মানে বিসংগতি,
বেমেজালি সাংবাদিক মানে বিতৰ্ক বহুৱালি, অথচ সঁচা সাংবাদিকেহে জানে নিজ সংসাৰত কিমান বিষাদৰ বা মাৰলি। মৃত্যুতকৈ এনেদৰে জি থকাতকৈ সবতকৈ পলিয়ালি। ধন্যবাদ ৰঞ্জিত পাটগিৰি, খুব ভাল কবিতা এটা পঢ়ুৱালে। এখন জীৱন্ত চিত্ৰ আমাৰ চকুৰ সন্মুখত দাঙি ধৰিলে।